যায় নাই শুনে কেদিন হুৱাই নাই তাৰ মানে সেইটো হয় তোৰ একোৱে কৰি দিয়া নাই মোক চিন্তা নকৰিবি আজি তোৰ কামটো মই খিজাম বুজি পাইছ নে নাই হয় না হয়তো তই ভাতাঙক বিশ্বাস কৰা নাই আজি তোৰ পেপেলিক মই পতাই দি হেৰিম কৈছো না পতাই দি হেৰিম আজি তোৰ পেপেলিক মই সঁচা কৈছো তো সঁচাই আজি পেপেলি আহিলি তোক তোৰ মনৰ কথাটো ক'বা কাৰণে মই সুবিধা দিমেই টেনচন ল'ব নালাগে কৈ থাকে যদি শুনা সি পলাই আহিম দে কিনো হ'ল তামাম ভয় লাগিছে একো ভয় কৰিব নালাগে তো মই আছো তোৰ লগত তোৰে ভয় লাগিছে তামাম এই বিন্দাছ কৰি যা তোৰে আহি পেলাই ঐ মানুহক ৰাস্তা এনেকৈ ভয় খুৱাই নেকি একে গাল ফাটাই দিম মোক একে বুকুখন ফাটি যাম পৰি গৈছিলে আকৌ ভয়তে আৰু যদি নেক্সট টাইম কৰো নহয় পিতাক কৈ দিম মই তই হকি একোচোন ক'ব নোৱাৰিলি তই তোক বঢ়িয়া চান্স দিছো তো তই নাহিলি আৰু কিমান ভয় লাগিছে মই জানো এতিয়াও চান্স আছে তো এই নালাগে কৈ যা হ'ব দে আকৌ বেলেগ এদিন ট্ৰাই কৰিম এতিয়া মালহে খাব যাং দিও কি ক একেবাৰে কিবা গলাটো ফুকাই গৈছে কবি তো বল নহ'লে এইফালে নাযাং এইফালে যাম এইফালে ভেটেলা কি তহঁতৰ পথাৰত গৰুৱে ধান খাই আছে হা আমাৰ পথাৰত ধান খাই আছে ইমান দেৰি আহিয়ে পোৱা নাই পিনকে কপি আছে ইমান দেৰি কৰিব লাগে না দে ঠিকে আছে দে দে নহ'লে খাই লওঁ আৰু একেবাৰে গলটো শুকাই গৈছে সখী চাচোন চাহ পেপেলি বাবু শুই দিলা হ'বলা পলা ধান খাই আছে যাওঁ মই এনে ভয় খালো ন পেপেলি বাবাকে ইমান ভাল লোকে গুৰু টকা পাই গৈছে এনে ভয় খালো আমি পেপেলিও ভাল ছোৱালী এনে ভয় খালো আমি তই মালটোকে খাং ৰ বল কিবা হ'ল আজি সখীৰ ইমান টাইমে আহিয়ে পোৱা নাই এফালে বিয়াও লাগিছে আচলতে আজি তাৰ দিবা পালতো সেইকাৰণে চাগে দেৰি কৰি আছে বেটাই বুজি পাইছো তো তামাম কৃপণ মানুহ তো বেয়া লাগে এনেকা কৰিলে ৰ'দ দিছে গলটো শুকাই গৈছে একেবাৰে মোৰ খোজ কাঢ়ি আহোঁতে ভাগৰে লাগি গ'ল আৰু পুহি লম গলটো শুকাই গৈছে পুৰা বিষাই গৈছে কি কৰা যায় মালটোকে অলপ মাৰিয়ে দিওঁ নেকি এই জাজি হৈ হ'ব মাৰিয়ে দিওঁ আৰু মালটো পুৰা তাগৰা আছে
মালটো পুৰা ভালে আছে কাঢ়া আছে ভিতৰে খাই থাকিলে নম্বৰ দেৰিও হৈছে যাই থাকোঁ নেকি যাই থাকোঁ দে মালটো শেষ হৈ থাকিলা সুখীয়ে Oh no! এই বটল চব খাই পেলালোঁ কি কৰা যায় এতিয়া এটা কাম কৰিব লাগিব মানুহ আহিছে নেকি নাই দেখা নাস্তা লিনা রে কি নহল এই মালটোৰ লগত গাহৰি মাংস হয় বেছি ভাল লাগিলা হয় কোনো পাবে গাহৰি মাংস পইচা নাই যেনে তেনে মেনেজ কৰি আনিছো আৰু হ'ব দে দেখা ঐ সখী কি নহল মই চোন পিছে খাই ফালে দি পেপেলি গাহৰি নিচিনা পাইছো তোৰ চকু নিচা লগা নাইতো সঁচাই কৈছো তাৰ মাইকে ভেটেলিও তাৰ লগতে মথাৰ দি আহি আছে খোজকাঢ়ি কাঢ়ি চিত্ৰী হয় না তই নিজে চাই ল মই চাই লওঁ সখী তই সঁচাই কৈছা কি নহল আজি তই টেনচনেই নলবি আজি তোৰ কামটো 100% খিজাই হেৰিম হয় না সঁচাই আজি তোক মই যে কৈ মাৰা জাগা এনেকা এটা বুদ্ধি দিম তাই মানে একেবাৰে পতিয়ে যাব আৰু তেতিয়াহ'লে আমি দেৰি কৰি নাথাকোঁ আৰু মালটো খা তাকে আৰু ফলো সখী কি নহল মই তাক বুদ্ধি এটা দি আছো কি বুদ্ধি মই এই চপৰাটো পেপেলি গা লাগি মাৰি দিম হয় নেকি তাৰ গাত লগা লগতে সি যেতিয়া ঘূৰি চাব
তাইক মই মাতি লৈ আনিম অন্তত তাক কথাই পাতাই দিম মই আছে না সঁচাটো মাৰ মাৰং না মাৰ নালাগিলে চোন কিনো মাৰছা গান লাগাকে মাৰ তুই কাম নাই সুখী তুই কথাতে আছেই নহয় নিজৰ কাম নিজে কৰিব লাগে এবাৰ চাই থাক তই মই পিপিলিৰ গান মই এবাৰ মাৰিহে এৰিম মই মাৰিম সুখী এবাৰ মই যদি পিপিলিৰ গান মই লুকাবা নোৰং পিপিলি মোৰ নহয় কি ক তুই চা মাৰিমেই মই Oh no! নাম তই গোটেই সৰ্বনাশ কৰিলি মায়েককে মাৰিলি তই ঐ নাম এই মই নবহং ঐ কি ক এই নবহং মই বৈ এই জন জায়গায় মারিছে আমাক বল না তুমি বলছ মারিলে হয় না ডক কে বল কিনি থাক নহলি মই যাওঁগৈ সপৰা মাৰিছিলে কি ক আজি মজা দি সুখী কোনো পথে বাচিলো আজি তাকেতো অলপ জিৰণি লওঁ ইয়াতে পেপেলি দেখিছ না বাপৰে এতিয়ালৈকে ছাগলীটো আল দিব যোৱাই নাই বাপে এতিয়ালৈকে শুই আছা ছাগলীজনী যে পাত চাত কাটি দিব লাগে কি এতিয়ালৈকে শুই আছে মানে দাখল আনছোন খামে আছে ছাগলী হা হেডলি এই মানুহ লগত কি যে হ'ব নহয় ছাগলী কাটিব দিয়া নাই ছাগলীৰ কাৰণে পাতহে কাটিব দিছো হয় নেকি মই টোপনি মাৰি আছিলো কিবা কিবা কচৰ কিবাহে শুনিলো মই যা 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 ছাগলী মাংস খাম বুলি ভাবিলো যা ঘৰ যা আছামিছি পাত কাটি আনিব আৰু খাম বুলি ভাবিছিলো খাবা নাপালো কি তই কৈছিলি পেপেলি ভাল বুলি আজি বেটাক ভাল বুলি নকওঁ আৰু তুইহে মোক পিপিলিক পতাই দিব খুজিছিলি নালাগে পতা পাতাক তেনেকা চলে আৰু মোক নালাগে আৰু সুখী গোটেই আজি ডিঙিতে ধৰি গোটেই মাৰিবাই কৈছিলা আৰু যেনে তেনে বাচি আহিছো তাকেতো অলপ জিৰণীয়া লওঁ ৰ অলপ জিৰাই ল দৌৰিছো এদিনীয়ে পাত কাটি লৈ যাব দিলে ইয়াত পাতে নাই ক'তো পুখুৰীৰ ওচৰত আহঁতডাল আছে তাতে পাত পাব লাগে তাতে যাম Oh no! Ay! Salam mo pisero na babagay! Ha?
মৰমদা কিটা ক কি হ'ল এই বাদ দি মই গছত ঠানি কাটিম এই চিধা ঘৰত যাম উই খুকি ঐ উত্ৰি সেইদিনাখন বাপেকে ছাগলী দূৰাবহে আহিছিলা আজিও গছাই কাটিব আহিছিলা তাই ভয় খুৱাই থাকা উত্ৰি বল যাংগৈ আহি যা এই নহয় বুলি কি কৈছা উত্ৰি ক'ত পিপলি ঘৰত যাবি আজি তই মনৰ কথা ক'বাই লাগিব মুখেদিতো ক'ব নোৱাৰিলিয়ে তই এইখন ল এইখন কি এইখন চিঠি চিঠি কিবা লিখা আছে ইয়াতে কি লিখা আছে এইখন তই পিপলি কিলেই হ'ল আজি তোৰ কাম কি দিবই কি কৰি মই নাজানো নেকি এই বল যাবি নগলি হ'ব হয় না পিপলি ইয়াতে কাপোৰ মেলি আছে হৈ জানো সি কি হয় বল কি মই নাজানো নেকি এই বল কি মই নাজানো দুটামান ভয় লাগিছে দেই নহ'লে তুই যা মই দি আহোঁগৈ তুই যা পিপলি অ' পিপলি তোৰ লগত ডাঙৰ কথা এটা আছিল সেয়া মানে লাটাঙে তোৰ কাৰণে কিবা এটা দি পঠাইছে হয় পিপলি ল কি দিছে অ' মা পিপলি কি দিছে হা কি দিছে চা বাপে 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 এইখন চা কুকুৰকেইটা ইমান হিম্মত ক'ত মই চিধা ক'ত এইডাল আৰু কেলি আছে দিয়া কইনা যা আজি কোনোমতে বাচি আহিছো বুজিছ গোটেই পিপলি বুলি কিনি মাককে দি পাইছিলো মই কিন্তু একেবাৰে ফাল্টু মানুহ তই সদায় গৰ্বৰ কৰা মাকৰ পৰা যেনেহে বাচি আহিছো আজি কৃষ্ণ কৃষ্ণ আজি যেনে তেনেহে বাচিলো বাপেকে আহিছেচোন মাৰিবা এই সুখী এনেই নে কৈ থাকা তই সেইদিনাখন বাপেকে ছাগলী দৌৰাব আহিছিলা ডাঙৰ লৈ আকৌ আজিও এই কিবা ডকাবাহে আহিছে চাগে তাই লাঠি লৈ কেনে হ'ব পাৰে চালা কুকুৰ চালা গাটা বহি আছে মানে warning di disuruh untuk kalian saguli kakak disana happy katin toto kalau begitu hello solina lagi aku pun di dalam jaga Laila mama ini kuki aru kuki solina lagi aru kuki udah